আজি পুঠি মাছৰ এটা ৰেচিপি বনাম পুঠি মাছ ঔটেঙা দি আৰু ইফালে আমাৰ কেৰাহী পাতি থৈছোঁ মই এইখিনি অকমান ভাজি ল'ম অকমান ফ্ৰাই কৰি ল'ম আধা ফ্ৰাই কৰি ল'ম বেছি নহয় বাৰু বজাৰৰ পৰা অকমান পালোঁ মাছখিনি ইমানো তাজা মাছ নহয় বাৰু ৰাতিপুৱা পোৱা হ'লে ভাল আছিলে আৰু এইখিনি অকমান মই নিমখ হালধি অকমান সানি পিনি নিজৰ ঘৰৰ হালধি এইটো অকমান সানি ভাজি লওঁ আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে মই চিম্পলকৈ বনাইছোঁ আপোনালোকেও বনাই খাব এনেকৈ চিম্পলকৈ খাব পাৰিব বইল কৰি ধুনীয়াকৈ খালি মাছটো ফ্ৰাই কৰি ল'ব অকণমান দেখিছে আৰু ইফালে কেৰাহীত তেল দিয়া হ'ল আৰু মাছখিনি অকণমান ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰিছোঁ অকণমান লাহে লাহে লৰাই দিব বেছিকৈ লৰাই থাকিলেও ভাঙি যাব মাছখিনি অৱশ্যে মোৰ অকণমান ভাঙিলে মাছখিনি ৰাতিপুৱাৰ নাছিলে মানে মাছখিনি আপোনাৰ মই 11:12 বজাত কিনিছিলোঁগৈ মাছখিনি ৰাতিপুৱা পোৱালেতো আৰু ভাল হ'লহেঁতেন খাবলৈ আৰু মজা হ'লহেঁতেন তথাপি আৰু খাবলৈ বহুতেই ভাল আছিলে চাব বহুতেই ভাল হ'ব দেখিছে আপোনালোকে এনেকৈ লাহেকৈ লৰাই দিয়ক লাহে লাহে হৈছে আৰু বেছিকৈ ফ্ৰাই কৰি নিদিব আধা ফ্ৰাই কৰিলেও হ'ল খালি মাছৰ কেঁচা গোন্ধটো গ'লেই হ'ল আৰু এফালে হৈ গ'ল আৰু এইখিনি উলিয়াই দিওঁ বাচন এটাত উলিয়াইছোঁ আৰু এইফালে চাওক আধা ফ্ৰাই কৰি উলিয়াই দিলোঁ এইখিনি চাব পাৰে ধুনীয়াকৈ হৈ গৈছে মাছখিনি আৰু এইখিনি থাকি যোৱা মাছখিনি মই খিচিৰি বনাম তেলতে খিচিৰি বনাই দিম আৰু খিচিৰি বনোৱাখিনি মই আপোনালোকক নেদেখালোঁ ইফালে মই ঔটেঙা আৰু আলু এটা লৈছোঁ সৰুকৈ আলু এটা লৈছোঁ আৰু এইখিনি ঔটেঙা দি মই বনাম আৰু এইফালে আপোনাৰ পানী উতলি আছে পানী বইল দি বনাম মানে কেৰাহীটোতে পানী দি পিনি এতিয়া উতলি আছে উতলি থকা পানীতে মই আপোনাৰ ঔটেঙা দি দিলোঁ আৰু এইফালে কেঁচা জলকীয়া এটা দিছোঁ ধুনীয়াকৈ মুখৰ পানী ওলাই গৈছে আৰু কিমান ভাল লাগিব চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে বহুতেই ভাল লাগিব হালধি লগাইছোঁ অকণমান আৰু নিমখ লগাইছোঁ আৰু এইখিনি অকণমান ঢাকি আৰু ইফালে আমাৰ উতলিছে আৰু একো দিয়া নাই চিম্পলকৈ বনাইছোঁ আপোনালোকে বনাই খাই চাব বেছি মছলা দিলে খাবলৈ বহুত বেয়া হয় আৰু উতলি থকা জেগাতে মই আপোনাৰ মানে কেৰাহীতে মাছখিনি দি দিছোঁ ভাজি থোৱা মাছখিনি লাহেকৈ লৰাই দিয়ক হেতাটো ধুনীয়াকৈ এইটো উতলিব দিব এতিয়া এইটো ঢাকি দিয়ক ঢাকি আৰু মজা আছে ঢাকি থৈ দিয়ক ঢাকি এফালে আৰু আমাৰ অলমষ্ট ৰেডি হৈ গ'ল ধুনীয়াকৈ ৰেডি হৈছে একদম ঝাকাছ লাগিছে আৰু ইমানেই মজা গোন্ধ কেনেকুৱা ভাল লাগিছে আকৌ চাই ভাল লাগিছে মোৰ
বহুত ভাল লাগিব, খাই মজা লাগিব। পুঠি মাছ ঔটেঙা বুলি ক'লে চবেই ভাল পায়। আৰু অকণমান থৈ দিওঁ আৰু ইফালে ৰেডি হৈ গ'ল। আৰু লাষ্টত আমি আপোনালোকেও লগাব, লাষ্টত আদা নহৰু অকণ লগালে এনেকুৱা ভাল লাগে নহয়। আদা নহৰু লগাব আপোনালোকে, গোন্ধটোৱে ভাল লাগে, কিবা এটা ভাল লাগে। আদা নহৰু লগাই আপোনালোকে নমাই দিব। বহুতেই ভাল লাগে, খাই মেলিও ভাল পাব আপোনালোকে। বনাওক, চিম্পলকৈ বনাই খাই চাওক ধুনীয়াকৈ। এতিয়া হৈ গ'ল, ডান, ৰেডি হৈ গ'ল আমাৰ মাছৰ জোল, ঔটেঙাৰ জোল। বহুতেই ভাল লাগিছে, খাওঁ খাওঁ লাগিছে আৰু এইফালে হৈ গ'ল। আৰু এইফালে মই খিচিৰি বনোৱাখিনি আছিলে এইটো। আৰু এতিয়া মাছৰ জোল ৰেডি, আমাৰ ঔটেঙাৰ জোল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ইফালে মাছৰ খিচিৰি মাছখিনি আছিলে, খিচিৰি ভাজিছিলোঁ। আৰু ইফালে ঔটেঙাখিনি। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। আপোনালোকে চিম্পলকৈ বনাই খাই চাব, এনেকৈ চিম্পলকৈ বনাই খাই বহুতেই ভাল লাগে। গৰমত বেছি মছলা চছলা লগালে বেছি বেয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব প্লিজ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু।